এইকেইটা শিকিম যে সংযোজন বিক্রিয়া, বিযোজন বিক্রিয়া, তাপবৰ্জী বিক্রিয়া, তাপগ্ৰাহী বিক্রিয়া, তাপীয় বিযোজন বিক্রিয়া, এইকেইটা বিক্রিয়া কি হয় এক্সাম্পল আমি আলোচনা কৰিম। সো আজি আমি আলোচনা কৰিম, আৰম্ভ কৰিম। তো প্ৰথম বিক্রিয়াটো হ'ল সংযোজন বিক্রিয়া। সংযোজন বিক্রিয়া কি হয়? সংযোজন বিক্রিয়া হচ্ছে সেইবোৰ বিক্রিয়া যি বিক্রিয়াত নেকি এটা বা তাতোত মানে যিবোৰ বিক্রিয়াত নেকি এটাতকৈ অধিক বিক্রিয়ক পদার্থ লগ লাগি মাত্র এটাহে বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, সেইবোৰ কোৱা হয় সংযোজন বিক্রিয়া। ইয়াত H2 আৰু O2 মানে হাইড্রোজেন আৰু অক্সিজেন মিলি পেলাই পানী উৎপন্ন কৰিছে। ইয়াত হাইড্রোজেন প্লাস অক্সিজেন এইখিনি হ'ল বিক্রিয়ক পদার্থ। তাৰমানে এই কাৰ চিনটোৰ বাওঁফালে যিমান থাকিব গোটেইবোৰ হ'ল বিক্রিয়ক পদার্থ, আৰু এই কাৰ চিনৰ সোঁফালে যি থাকিব সেই গোটেইখিনি হ'ল বিক্রিয়াজাত পদার্থ। সো গতিকে মানে দুটা বা তাতোকৈ অধিক বিক্রিয়ক পদার্থ লগ হৈ যদি মাত্ৰ এটাহে বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে তেতিয়া তাক কোৱা হ'ব সংযোজন বিক্রিয়া। তো সংযোজন বিক্রিয়াৰ উদাহৰণ হ'ল এইটো যে হাইড্রোজেন আৰু অক্সিজেন লগ হৈ পেলাই পানী উৎপন্ন হয়, আৰু কাৰ্বন আৰু অক্সিজেন লগ হৈ পেলাই কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। তো পানী উৎপন্ন হয় হাইড্রোজেন আৰু অক্সিজেন মিলি পেলাই, কার্বন আর অক্সিজেন মিলে কার্বন ডাই অক্সাইড হয়, এটা সংযোজন বিক্রিয়ার উদাহরণ। আর এটা হল ক্যালসিয়াম অক্সাইড মানে পোড়া চুন, ক্যালসিয়াম অক্সাইডক কোৱা হয় পোড়া চুন আৰু পানী মানে পানী বজাৰৰ পৰা কিনি আনো পোড়া চুন যদি কিনো সেইটো চুনত যেতিয়া পানী দিয়া হ'ব সেই পানীৰ লগত কি হ'ব পোড়া চুনৰ বিক্রিয়া হ'ব, হৈ পেলাই ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব, যাক সিডিৰিজম চুন বুলি কোৱা হয়। তাৰপিছত বিযোজন বিক্রিয়া, বিযোজন বিক্রিয়া কি হয়? তো বিযোজন বিক্রিয়া হৈছে মানে এইটো উল্টা হয়, সংযোজন বিক্রিয়াৰ উল্টা হয়। আমি সংযোজন বিক্রিয়াত কি কৰিব যে এটাতকৈ অধিক বা দুটা বা তাতকৈ অধিক বিক্রিয়ক পদাৰ্থ লগ হৈ পেলাই মাত্ৰ এটাহে বিক্রিয়ক পদাৰ্থ উৎপন্ন কৰে। কিন্তু বিযোজন বিক্রিয়াৰ উল্টাটো হ'ব মানে মাত্ৰ এটা বিক্রিয়ক পদাৰ্থ ভাঙি পেলাই দুটা বা তাতকৈ অধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়। ইয়াত কি আছে ফেৰাছ সালফাইড আছে, ফেৰাছ সালফাইডৰ যিটো তাপ দিয়া হ'ল, তাপ দিয়াৰ লগে লগে ই ফেৰিক অক্সাইড আৰু সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইডৰ বিজিত হয়। আমি বিযোজন বিক্রিয়াত আমি তিন ধৰণে বিজিত কৰিব পাৰোঁ। এটা হ'ল তাপ দি পেলাই, হিট দি পেলাই, আৰু এটা হ'ল বিদ্যুৎ বিশ্লেষণ ইলেক্ট্ৰিচিটি দ্বাৰা, আৰু এটা হ'ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰ, ইলেক্ট্ৰিচিটি আৰু হিট মানে এই তিনিটা ফেক্টৰৰ দ্বাৰা তিনিটা বস্তুৰ দ্বাৰা আমি কি কৰিব পাৰোঁ বিযোজন বিক্রিয়া ঘটাব পাৰোঁ। ফেৰাছ সালফাইডক যেতিয়া আমি তাপ দিম তেতিয়া কি হ'ব ফেৰিক অক্সাইড, সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইডেৰে ই বিযোজিত হ'ব। তাৰপিছত ক্যালসিয়াম কাৰ্বনেট চূণশিল বুলি কোৱা হয়, মাৰ্বেলৰ সংকেত এইটোৱে হয় ক্যালসিয়াম কাৰ্বনেট। ক্যালসিয়াম কাৰ্বনেটক যদি আমি তাপ দিয়াৰ লগে লগে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডেৰে ই বিযোজিত হ'ব। তাৰপিছত lead নাইট্ৰেটক যেতিয়া আমি তাপ দিম সেইটো সময়ত কি হ'ব lead অক্সাইড, তাৰপিছত নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন লৈ বিযোজিত হ'ব। তো এইকেইটা হ'ল বিযোজন বিক্রিয়া। ইয়াত কি দেখিলোঁ আমি মাত্ৰ বিক্রিয়ক পদাৰ্থ এটা আছে, এই এটা বিক্রিয়ক পদাৰ্থকে তাপ দিয়া হ'ল, তাপ দিয়াৰ পিছত কি হ'ল এটাতকৈ অধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হ'ব। সো এইটোৱে হ'ল বিযোজন বিক্রিয়া। আৰু যিহেতু আমি এইবোৰ তাপ দি পেলাই বিযোজন ঘটাই আছোঁ সেইটো কাৰণে এই বিক্রিয়াবোৰক কোৱা হ'ব তাপীয় বিযোজন। গতিকে আমি গম পাইছোঁ যে সংযোজন বিক্রিয়া কি হয় মানে কম্বাইন কৰে, মানে এটাতকৈ অধিক বিক্রিয়ক পদাৰ্থ থাকিব আৰু এই গোটেইবোৰ বিক্রিয়ক পদাৰ্থ মানে এটাতকৈ অধিক বিক্রিয়ক পদাৰ্থ লগ হৈ পেলাই মাত্ৰ এটাহে বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰিব। ওপৰত কেইটা যেনেকৈ হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ পেলাই পানী উৎপন্ন হয়। কিন্তু বিযোজন বিক্রিয়া ইয়াৰ উল্টাটো হ'ব, মাত্ৰ এটা বিক্রিয়ক পদাৰ্থ যিকোনো তাপ দি হওক বা সূৰ্যৰ পোহৰত হওক বা বিদ্যুৎ দি পেলাই হওক সিহঁতক ভাঙি পেলাই এটাতকৈ অধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হ'ব লাগিব। যেনেকৈ ফেৰাছ সালফাইডক আমি তাপ দিয়াৰ লগে লগে ফেৰিক অক্সাইড, সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইডৰ বিয়োজন হয়। সো এইকেইটা আছিলে বিযোজন বিক্রিয়া। তো বিযোজন বিক্রিয়াৰ এতিয়া বিদ্যুৎ দি পেলাই আমি জানো আমি পানীৰ H2O আমি এনেই ভাঙিব নোৱাৰোঁ, হিট দিলে ই নাভাঙে বা সূৰ্যৰ পোহৰ থাকিলে ই নাভাঙে। কিন্তু পানীত আমি পানীৰ অণু H2 আৰু অক্সিজেন, হাইড্ৰজেন আৰু অক্সিজেনক পৃথক কৰিবৰ হ'লে আমাৰ একমাত্ৰ বিদ্যুৎ বিশ্লেষণ কৰিব লাগিব, বিদ্যুৎ দিব লাগিব।
ইয়াৰ মাজে যেতিয়া আমি ইলেক্ট্ৰিচিটি বা বিদ্যুৎ পাৰ কৰিম তেতিয়া কি হ'ব এই হাইড্ৰজেন মানে H2 আৰু O মানে এটা হাইড্ৰজেন আৰু এটা অক্সিজেন মানে এক্সট্ৰা হৈ যাব যাক আমি OH বা হাইড্ৰক্সিল আয়ন বুলি কওঁ আৰু হাইড্ৰজেন এটা সেপাৰেট হৈ যাব পৃথক হৈ যাব যাক আমি মিক্স পজিটিভ আয়ন বা হাইড্ৰজেন আয়ন বুলি কওঁ তাৰপিছত হ'ল যে আমি সূৰ্যৰ পোহৰত ৰাখি পেলাই আমি বিয়োজিত কথা পাতিব পাৰোঁ মানে সূৰ্যৰ পোহৰত ৰাখি পেলাই আমি বিয়োজন বিক্ৰিয়া সংঘটিত কৰিব পাৰোঁ চিলভাৰ ক্লৰাইডৰ মেকানিকেলি সূৰ্যৰ পোহৰত ৰাখি তেতিয়া কি হ'ব চিলভাৰ আৰু ক্লৰিন দুটা বিয়োজিত হৈ যাব তেতিয়া কিবা হৈ যাব চিলভাৰ আৰু ক্লৰিন পৃথক হৈ যাব ইয়াত কি হ'ব চিলভাৰ ক্লৰাইডৰ ৰংটো আছিলে বগা কিন্তু যেতিয়া সূৰ্যৰ পোহৰত ৰাখিম তেতিয়া ই মটীয়া বৰণৰ হৈ যাব কাৰণ ক্লৰিন চেপাৰেট হৈ গৈছে পৃথক হৈ গৈছে সেইটো কাৰণে তাৰপিছত তাপবৰ্জি বিক্ৰিয়া বুলি কাক কোৱা হয় নামতে আঞ্জাটো হে তাপবৰ্জি তাপ মানে হ'ল তাপ বৰ্জি মানে বৰ্জিত হোৱা বা উদ্ভৱ হোৱা তাৰমানে যিবোৰ বিক্ৰিয়া তাপৰ উদ্ভৱ হ'ব সেইবোৰকে কোৱা হ'ব তাপবৰ্জি বিক্ৰিয়া উদাহৰণ হ'ল যে CH4 মানে প্ৰাকৃতিক গেছৰ দহনত এটা প্ৰশ্ন আহিব পাৰে যে প্ৰাকৃতিক গেছৰ দহনক আমি কিয় তাপবৰ্জি বিক্ৰিয়া বুলি কওঁ আৰু এইটো হ'ল চহনক আমি তাপবৰ্জি বিক্ৰিয়া বুলি কিয় কওঁ ইয়াত আছে মানে মিথেন গেছ CH4 মিথেনৰ লগত যেতিয়া অক্সিজেন যোগ হ'ল তাৰমানে দহন হ'ল মিথেনৰ প্ৰাকৃতিক গেছৰ দহন হ'ল হোৱাৰ লগে কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব আৰু লগতে প্ৰচুৰ পৰিমাণ শক্তি উৎপন্ন হ'ব তাপ শক্তি উৎপন্ন হ'ব তাপ ৰিলিজ হ'ব আমি জানো যে যি আমাৰ গৰুৰ যি গোবৰ আছে গোবৰ যেতিয়া জুই লগাই দিওঁ অভিয়াছলি তাপ উৎপন্ন হয় গতিকে সেইটোৱেতো মিথেন গেছ হয় মিথেনৰ লগত যেতিয়া কাৰণ গোবৰ গেছত মিথেন গেছ থাকে তেনেকৈ আমি মানে প্ৰাকৃতিক গেছ বা মিথেন গেছক কি কৰিম আমি দহন ঘটাম মানে অক্সিজেন দিম অক্সিজেন দিয়াৰ লগে কি হ'ব এই কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ মিশ্ৰিত হ'ব আৰু প্ৰচুৰ পৰিমাণ তাপ ৰিলিজ হ'ব হিট ৰিলিজ হ'ব তাৰপিছত হ'ল চহন C6H12O6 এই মানে গ্লুকোজ অণুটো যেতিয়া আমি অক্সিজেন আৰু পানী দিম তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হ'ব চ' এই ক্ষেত্ৰতো কি হ'ব শক্তি উৎপন্ন হ'ব তাপ উৎপন্ন হ'ব আৰু যিহেতু এই বিক্ৰিয়াবিলাকত কি হ'ব তাপ উদ্ভৱ হ'ব তাপৰ উদ্ভৱ হ'ব সেইবাবে এইবোৰ কি হ'ব তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হ'ব গতিকে যদি প্ৰশ্ন আহে যে চহনক কিয় তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় ক'ব লাগিব যে যিহেতু চহনত তাপৰ উদ্ভৱ হয় সেইবাবে চহনক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় আৰু মাক বিজ্ঞানীসকলে ভালকে ক'ব লাগিব আৰু আমি জানো যে তাপবৰ্জি বিক্ৰিয়া মানে তাপৰ উদ্ভৱ হয় যিহেতু চহন এনেকুৱা এটা বিক্ৰিয়া যে তাপৰ উদ্ভৱ হয় সেইবাবে চহনক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় এই ৰিচনটো লিখি দিলে এই নম্বৰ কাৰণে হৈ যাব তাৰপিছত মিথেনক বা প্ৰাকৃতিক গেছৰ দহনক কিয় তাপবৰ্জি বিক্ৰিয়া বুলি কয় সেইটো চেম একেধৰণে লিখিব লাগিব তাৰপিছত তাপগ্ৰাহী ইয়াত হ'ল আচলতে তাপবৰ্জি মানে তাপৰ উদ্ভৱ হৈছিলে ইয়াত হ'ল তাপগ্ৰাহী তাপ মানে তাপে আৰু গ্ৰাহী মানে হ'ল তাপ নাইকিয়া হৈ যোৱা বা শোষণ হৈ যোৱা গতিকে তাপগ্ৰাহী বিক্ৰিয়া মানে যি বিক্ৰিয়াত তাপ শোষিত হ'ব বা শোষণ হ'ব তাপ গ্ৰহণ কৰি ল'ব তাকে কোৱা হ'ব তাপগ্ৰাহী বিক্ৰিয়া যেনেকে কেলছিয়াম কাৰ্বনেটৰ তাপ দিয়ে আমি অলৰেডি জানোৱেই কেলছিয়াম কাৰ্বনেটৰ তাপ দিলে কি হ'ব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড মিহলিত হ'ব গতিকে য'ত আমি তাপ দিম গতিকে তাপ অভিয়াছলি তাপ হ'ব কিবা এটা বস্তু আমি তাপ দিছোঁ এনাৰ্জি কিবা এটা আমি কাম কৰিলোঁ চাইকেল চলাইছোঁ গতিকে আমাৰ এনাৰ্জি খৰচ হ'ব যিকোনো কাম কৰিলে আমাৰ কি হয় এনাৰ্জি খৰচ হয় এনাৰ্জি দৰকাৰ লাগে যিটো খৰচ হৈ যায় সেইটো খৰচ হৈ যায় ন গতিকে তাপ যেতিয়া নেকি আমি দিম ইহঁতক যেতিয়া তাপ দিম তাপ অভিয়াছলি কিছু পৰিমাণ হয়তো তাপ মানে হেৰি হ'ব শোষিত হ'ব গতিকে যিবোৰ বিক্ৰিয়াত তাপ শোষিত হ'ব সেইবোৰকে কোৱা হ'ব তাপগ্ৰাহী বিক্ৰিয়া চ' সকলোৱে এইখিনি বুজি পাইছা চ' আমি নেক্সট ক্লাছত আলোচনা কৰিম সন্তোলন কেনেকৈ কৰিব লাগে চ' আজি এইখিনি বেলেগে জানিব চ' যিসকল চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল নটিফিকেশ্যন অন কৰি দিবা আৰু সকলোৱে ভিডিঅ'টো লাইক কৰি দিবা আৰু ভিডিঅ'টো কেনে লাগিলে সকলোৱে কমেণ্ট কৰিব এটলিষ্ট সকলোৱে প্ৰত্যেকে দিয়াৰ পৰা এটা কমেণ্ট কৰি দিবা থেংক ইউ